Hello guys, welcome to our new vlog. Ponmothama সকলোকে হ্যাপি হলি জনাইছো আৰু দেখিছে অৱস্থা মুখৰ আজি হোলি সকলোকে শুভেচ্ছা জনালো আশা কৰো সকলো ভালে আছে আৰু বহুত দিনৰ ব্লগ বনাইছো আজি হোলি বুলি আমি ঘৰলৈ আহিছিলো মই আৰু ঘৰত মই আৰু সানু আছে দেৱৰখি আমি দুটা অকমান হেৰি কৰিলো এই ফাকুৱা খেলিলো অকন পইচা কালেকশ্যন কৰিলো কৰি কিনে অলপমান পালো 500 টকা কিবা এটা সৰু সুৰা সো আমি এটা খানা খাম খানা মানে কি আৰু আমি মই আমাৰ মোৰ দুটা এনেকৈ মিলি কিনে আমি ঘৰতে এটা সৰু গাহৰি আনিছোঁ সো আমি ভিডিঅ'টোত আজি গাহৰি কেনে মই বনাম গাহৰি বনোৱা দেখাম তাৰপিছত এটা গাহৰিৰ এটা হেৰি হ'ব ফুড চেলেঞ্জ হ'ব সেইটো দেখাম আৰু লগতে আইতাও আছে সেইটো আইতাই আমাৰ হেৰি কৰি আছে এই আলু পিঁয়াজ কাটি আছে আৰু দেৱৰখীয়ে সেয়া কৰি আছে কি কৰি আছা ভাইটি তুমি আলু পিঁয়াজ কাটিলো আলু পিঁয়াজ কাটি আছে এতিয়া মই গাহৰিটো বইল কৰিলোঁ প্ৰথমতে এতিয়া আমি গাহৰিটো কেনেকৈ বনাওঁ আপোনালোক দেখাই আছোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চ' এই আমাৰ গাহৰি এয়া ধুনীয়াকৈ ধুই মেলি থৈ দিছোঁ আৰু আলু আছে আৰু বাকী মছলা চছলা দি আছে বেছিকৈ গাহৰিত মছলা নিদিওঁ বাৰু আৰু গাহৰিটো মই জুইত বনাম আজি জুইত বনালে গাহৰিটো এটা ধুনীয়া ফ্লেভাৰ পোৱা যায় চ' ফাৰ্ষ্টতে আমি তেলটো দি দিওঁ বাৰু আৰু এইটো তেলত দি একচুৱেলি আমি আলুটো ভাজি লওঁ প্ৰথমতে চ' আলুটো ভাজি লওঁ আলুটো ভাজিলে কি হ'ব আপোনাৰ পিছতকৈ যেতিয়া গাহৰিটো হ'ব তেতিয়া আৰু বেছিকৈ আলুৰ কাৰণে ৰখি থাকিব নালাগে নহ'লে আলুটো সিজিবলৈ বহুত টাইম লাগে চ' আমি আলুটো অকণমান হাফ ফ্ৰাই কৰি লওঁ তাৰপিছত গাহৰিটো বহাই দিম চ' বলক আমি চাওঁ কি কৰোঁ এতিয়া আৰু আপোনালোকে কমেণ্ট কৰি জনাওক হোলীত কি কৰিলে আপোনালোকে চ' আমি এতিয়া পিঁয়াজটো ভাজি আছোঁ আলুখিনি ফ্ৰাই কৰা হ'ল মানে হাফ ফ্ৰাই কৰিছোঁ এতিয়া পিঁয়াজটো ভাজি আছোঁ পিঁয়াজটো তেতিয়ালৈকে ভাজিব যেতিয়ালৈকে পিঁয়াজটোৰ এইটো মুৰ্গীটো বিৰাট ডিষ্টাৰ্ব কৰে আলু খাব আহি আছে বাৰে বাৰে যা তেতিয়ালৈকে সেই পিঁয়াজটোৰ ৰংটো অকণমান মানে ব্ৰাউনিছ মানে গল্ডেন ব্ৰাউনিছ কালাৰ টাইপ হৈ নাযায় তেতিয়ালৈকে পিঁয়াজটো ফ্ৰাই কৰিব লাগিব আৰু ইফালে চানুই কি কৰে চানুই বিলাহী কাটিং কৰি আছে আৰু এইটো পিঁয়াজটো ভাজি আছোঁ আমি এতিয়া পিঁয়াজটো অলমষ্ট ফ্ৰাই হৈছে অলপমান কালাৰটো আহিছেনে দেখিছেনে কি ধুনীয়া কালাৰ হৈ গৈছে আৰু স্মেলটো ধুনীয়া আহিছে মানে আমি বেলেগকৈ তেল দিয়া নাই আৰু আলু ফ্ৰাই কৰা যিখিনি তেল আছিল সেইখিনি তেলে দিয়ে পিঁয়াজটো ফ্ৰাই কৰি আছোঁ কাৰণ গাহৰিত বহুত তেল থাকে গাহৰিটোত অলপ দেৰিকৈ তেল বহুত ওলাবই এনেও চ' বেছিকৈ তেল দিয়া নাই চ' এতিয়া আমি গাহৰিটো বহাই দিম গাহৰি কম হৈছে আৰু হেৰি বেছি হৈছে আপোনাৰ কেৰাহীটো বেছি ডাঙৰ হৈছে একচুৱেলি আমাৰ ঘৰত গাহৰি খোৱা মানুহ বেছিকৈ নাই মই আৰু চানু খাব আৰু বাবাই খাব মানে মোৰ দেউতাই খাব মই বাবা বুলি মাতোঁ সেইকাৰণে গাহৰিটো অকণমান ফ্ৰাই কৰোঁ আৰু আপোনালোক আকৌ লগ পাই আছোঁ অলপ দেৰিকৈ এয়া চাওক কি ধুনীয়াকৈ মাংসটো ফ্ৰাই হৈ আছে লগতে বিলাহী দিছোঁ অকণমান মানে গ্ৰেভিটো ডাঠ হ'ব তেতিয়া আৰু ইয়াতে অলপমান পানী দিব লাগিব মানে কি হয় আমি গাহৰি বেছিকৈ মছলা নিদিওঁ কাৰণ গাহৰিটো নিজৰ টেষ্ট আছে ন মছলা দিলে গাহৰিৰ টেষ্টটো কমি যায় এতিয়া অলপমান পানী দিম পানী দি কিনে ঢাকনখন মাৰি দিম চানুই জলকীয়া কাটি আছে আৰু জুইত বনোৱাটো বহুত টান দেই বহুত টান মানে গৰম লাগি যায় বহুত এনে গৰমৰ দিন অলপমান পানী দিয়া ভাইটি দিয়া অলপমান পানী দিব লাগিব ইয়াতে বেছি নহয় অকণমান জাষ্ট শ্লাইট হৈ যাব নাম মাত্ৰ পানী দিব লাগিব দি কিনে এইটো লৰাই থাকিব লাগিব আৰু জুইটো চাওক আমি একদম মিনিমাম জুই দিছোঁ মানে এঙাৰত বস্তুটো সিজি আছে বেছিকৈ জুই দিলে কি হয় বস্তুটো জ্বলি যায় গাহৰিটো তেল থকা বস্তু যে সেইকাৰণে একদম মিনিমাম জুই দিব লাগিব আৰু এতিয়া ঢাকনখন মাৰি দিম অলপ টাইম 5 মিনিটৰ কাৰণে অলপমান দিলোঁ পানী ঢাকনখন দি দিম এতিয়া ঢাকনখন বৰ সৰু হৈছে হেৰি কাৰণে
চ' আপোনালোকক আকৌ লগ পাম মাংসটো হোৱাৰ পিছত ফুড চেলেঞ্জত। ফুড চেলেঞ্জ নহয় দেই, ফুড চেলেঞ্জ নহয়, জাষ্ট আমি মাংসটো বনালোঁ, হোলীৰ ফূৰ্তি কৰিলোঁ, আৰু এতিয়া মোৰ অৱস্থা চাওক, ঘামি গৈছোঁ পূৰা। এণ্ড মাংসটো বনাই কিনে লগ পাম আকৌ। চ' এইখিনি আমাৰ গাহৰি মাংস, এই চাওক কি ধুনীয়া গ্ৰেভিটো হৈছে, এই গ্ৰেভি পূৰা ডাঠ হৈছে, বিলাহী দিয়াৰ কাৰণে মজা হৈছে। এতিয়া আমি গাহৰিটো প্ৰথমে দি লওঁ, তাৰপিছত এতিয়া চানু আছে, সি টেষ্ট কৰি জনাব কেনেকুৱা হৈছে। আৰু সেই কণী দিছে, সেই আমাৰ মুনুৰ কাৰণে, সি মানে মাংস চাংস নাখায়, সেইকাৰণে তাৰ কাৰণে কণী। আৰু এয়া চব্জি দিছে, মই চব্জি নাখাওঁ বাৰু আজি। চ' গোটেইখিনি বস্তু দি লওঁ, তাৰপিছত দেখাই আছোঁ। এয়া এতিয়া চানুৱে টেষ্ট কৰি দেখাব কেনেকুৱা হৈছে, দেখ খোৱা। ভাজি খাই লোৱা অলপ, প্ৰথমতে ভাজিটো খাই লোৱা। এই আমাৰ হোলী স্পেচিয়েল পৰ্ক পুষ্পা নহয়, পৰ্ক কাশ্মীৰ ফাইল। কেনেকুৱা? ভাজিটো অলপ গ্ৰেভি খাই যাওঁ নি? প্ৰথমতে গ্ৰেভিটো খাই লোৱা। কেনেকুৱা গ্ৰেভি? মজা, ধুনীয়া মাংসটো চাই লওক এবাৰ, কি ধুনীয়াকৈ সিজি গৈছে। ধুনীয়া নে? আলুটো চোৱাচোন, আলু খাইছোঁ মই, এইটো আলু কেনেকুৱা? ৰিভিউ কিমান দিবা আউট অফ 10? 9+10 নিদিওঁ। কাৰোবাক যদি ঘৰত ৰান্ধনি লাগে যোগাযোগ কৰিব পাৰে মোক। চ' এতিয়া পাৰ ডে ডিপেণ্ড কৰিব কোনে মাতে। চ' এতিয়া মই ভাতটো খাই লওঁ, তাৰপিছত মোৰ ৰিভিউটো দেখাম কেনেকুৱা হৈছে। ব্লগ বনোৱাৰ সময়ত মানে